Hello everyone, আজি আমি গৈ আছো আঠখিলীয়া নামঘৰ সাইকেলেৰে গৈ আছো আৰু দেখিছে নহয় এখন সাইকেল আৰু এইখন এখন সাইকেল আৰু ইমান ৰাস্তাত ভিডিওটো নবনাও কিনো দেখাম আৰু ৰাস্তা বহুতে যেটো জানেই আৰু পৰাবিখত অলপ ক্লিপ লম কিন্তু মেইনকে আঠখিলীয়া নামঘৰত গৈ আজি ভিডিওটো বনাম আৰু কেইটামান জেগা আছে আজি আইতাহঁতৰ ঘৰলৈও যাম হেফালেও হুমামগে গতিকে লগৰটো লৈ লৈছো আজি গতিকে ভিডিওটো শেষলৈকে চাই থাকক Hello everyone, আজি আমি সাইকেলত গৈ আছো দেখিছে নহয় আঠখিলীয়ালৈকে গৈ আছো গতিকে চাই থাকক আজি চেহেৰাটো মানে ভিডিওটো আঠখিলীয়াতে ষ্টাৰ্ট কৰিম আৰু ৰাস্তাতনো কি ভিডিও বনাব ডাইৰেক্ট তাত গৈ যাওঁ তাত চাম আৰু কিমান মানুহ আছে আজি সো গাইস আমাৰ এতিয়া বেছি দেৰি নাই আৰু আঠখিলীয়া পাবলৈ জেগা চাওক সেইটো লগৰ এটা বোলে মোবাইল অন নোহোৱা হ'ল একো নাই বাৰু এয়া ৰাস্তাটো ইমান নাই দেখো আপোনালোকে কেতিয়াবা আহিলে ডাইৰেক্ট আৰু গাড়ী গম পাবই এতিয়া পালোহি বাৰু নামঘৰ আহি এয়া দেখিছে নহয় ভইচ অভাৰ দি আছো ভিডিঅ'ত এতিয়াতো কৰা নহ'লেই চাই লওক আৰু যিমানখিনি ক্লিপ উঠালো আৰু আজি কৰিবলৈ নিদিলে ভিডিঅ' নামঘৰত তো এতিয়া আমি নামঘৰলৈ সোমাই আহিলোঁ কিন্তু দুখৰ কথা যে চাকি জ্বলাবলৈ নিদিয়ে বোলে তেল ঢালিবলৈহে দিব ডাঙৰ চাকিটোত এতিয়া তেলকে লৈ ল'লোঁ আৰু এয়া দেখিছে নহয় চ' এতিয়া আমি লাইন পাতি আছোঁ চাকিত তেল দিবলৈ এই লাইনটোত আপোনালোকে গৈ থাকক আৰু ডাঙৰ চাকিকেইটা আছে তাতে তেল ঢালি গৈ থাকক চাই থাকক আৰু এতিয়া ময়ো ঢালোঁ আৰু এতিয়া এইটো এটাত ঢালিলোঁ এতিয়া ছেকেণ্ড এই কি হ'ল কেমেৰা কি হ'ল আকৌ ঠিকেই মোৰ হাতখন কেমেৰাটোৱে ঢাক খাই গৈছিলে আৰু এয়া ছেকেণ্ড ঢালিলোঁ আৰু অলপ বেছিকৈ ঢালিলোঁ কাৰণ 3টা মানুহে আছে আৰু কিনো কৰিব নহ'লে এতিয়া 4 নম্বৰটো ফুল হৈ গৈছে পূৰা মানুহে ঢালি এতিয়া এইটো লাষ্ট আৰু মোৰ শেষ আপোনালোকে মোবাইলতে সেৱা এটা কৰি লওক আৰু তো হেল্ল' এভৰিৱান এতিয়া আমি পালোহি আৰু নামঘৰত ইয়াত বহি আছোঁ দেখিছে নহয় ইমানটা ভইচ অভাৰ নাই কৰা গেলে ভইচ নাই দিয়া গেলে নামঘৰ ভিতৰত কি কৰিব আৰু ফং মাৰি আহোঁগৈ গোটেইটো দিছে না আকৌ যাবলৈ এতিয়া মিউজিক দিয়া নাই চাই লওক ডাইৰেক্ট যিটো কেমেৰাই ৰেকৰ্ড কৰিছে সেইটোৱে দিয়ে নামঘৰটো চাৰিওপাকটো এবাৰ সেইয়া দেখিছে নহয় তাত মানুহ ভিৰ তাত মানে আপুনি যদি প্ৰসাদ চকাত খায় তাতে আমি লোৱা নাই কেলে আমিতো নিবলৈ উপায় নাই বেগটো আনিছোঁ এটা এয়া চাওক একদম মেইন ইয়াতো আহিব পাৰিলোহেঁতেন কিন্তু নাহিলোঁ আৰু
কেমেৰা কৰিব দিয়ে নে নিদিয়ে বা ফটো মাৰিব লাগে ইয়াত নিদিয়ে ফটো চটো মাৰিবলৈতো নিদিয়ে আৰু বাহিৰলৈকে ওলাই লৈ দেখিছে নহয় ইয়াত হোটেল মানুহে কৈ আছিলে পৰঠা খাব নেকি আমি সুধিম বুলি ভাবিছিলোঁ ফ্ৰীতে দিব নেকি আৰু বাকী এয়া চাওক এতিয়া মানে মেইন গেটেদি যিখনেদি সোমাই আহিছিলোঁ সেয়া দি ওলাবলৈ নিদিয়ে আপুনি ছাইডৰ ৰাস্তা এটা আছে ছাইডেদি যাব লাগে চব ফটো ভিডিঅ' বনাবলৈ নিদিয়ে সেইটো কাৰণে আৰু ইমান নাই বনোৱা চাওক তেনেকেই এয়া গাড়ী চাওক গাড়ী ব'লা এই নহ'লে গছৰ তলত বহি থাকিম ব'লা নৈ পাৰত যোৱা নৈ পাৰত বহা তুমি নলা পাৰত বহা তুমি পঢ়িবা কিন্তু ব'ল আৰু চেণ্ডেলত কিনে অঁ কোনখন চিলৈ হৈ গ'ল নহয়নে চ' এই দোকানখনতে চেণ্ডেলযোৰ থৈ গৈছিলোঁ এইযোৰ লগৰটো চেণ্ডেল আৰু মোৰ চেণ্ডেল সেইযোৰ চুকত ভাগ্য ভাল কোনো নিনিলে চ' এতিয়া আমি ঘূৰি আহিলোঁ ঘূৰি অহা ৰাস্তাটোতো নেদেখুৱালে কিনো দেখুৱাব আৰু মনেই নগ'ল ডাউন হৈ গ'ল ভাবিছিলোঁ খুব চেল্ফি উঠিম তাত নিদিলে উঠিবলৈ এতিয়া টাউন পাবহিয়ে হ'লোঁ আৰু বেছি দেৰি নহয় বাৰু এঘণ্টামান লাগিলে চাইকেলত আৰু এতিয়া আহি আছোঁ এইটো বাটটো মোৰ কেমেৰাটো ষ্টেবিলাইজেশ্যন কেনেকুৱা পাইছে ক'ব ভিডিঅ'ৰ ষ্টেবিলাইজেশ্যন চ' গাইছ আশা কৰিছোঁ ভিডিঅ'টো ভালেই পালে ভিডিঅ'টো বৰ বেছি দীঘলীয়া কৰা নহ'ল ৰাস্তাত বৰষুণ পৰি আছিলে সেইটো কাৰণে মোবাইল ওলোৱাও নহ'ল আৰু নামঘৰত গৈও ইমান এটা ভিডিঅ' কৰিবলৈ নিদিলে মানুহো ভিৰ আছিলে সেইটো কাৰণে বেলেগ এদিন যাম ভালকৈ গোটেই দেখুৱাম আৰু আজি ভিডিঅ'টো গম পাইছোঁ একেবাৰে ফাল্টু ভিডিঅ' নিচিনাই হৈছে কি একো দেখুৱাও নহ'ল ভালকৈ তথাপিও শেষলৈকে যদি চাই আছা তেতিয়াহ'লে ধন্যবাদ সকলোকে আৰু নেক্সট ভিডিঅ' যিমান পাৰোঁ দীঘল বনাম আৰু ভাল ভিডিঅ' বনাই আছোঁ